আচ্ছা আচ্ছা হাই হাই ফ্ৰেণ্ড আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে মোৰো ভাল আজি মই গৈছিলোঁ ফেঞ্চি বজাৰত মই লগ পালোঁ বৰষা বাৰ লগত কি কথা পাতিলোঁ ব্লগচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হ'ল ডাইনেষ্টি হোটেল এইটো হ'ল ডাইনেষ্টিৰ সন্মুখৰ ভিউ ইয়াতে সকলো ধৰণৰ বস্তুবিলাক পোৱা যায় আৰু ইয়াত হ'লচেল দোকানো আছে এইখন হ'ল হিচাপৰ দোকান ইয়াৰ পৰা হিচাপ ল'লে মাই আৰু ইয়াতে মই খালোঁ দহি চাট আৰু এইটো মোৰ মামাৰ ছোৱালী ইয়াৰ পৰা চাহ খাবলৈ মিঠাই লৈ ল'লে এয়া ফেঞ্চি বজাৰ হয় আৰু এইটো হ'ল শিৱ মন্দিৰ এইটো হ'ল এয়া হ'ল বেগৰ দোকান ইয়াৰ পৰা মই এটা বেগ ল'লোঁ আদিবাৰ চেনেলটো আপোনালোকে চাই থাকিব সাবস্ক্ৰাইব কৰিব আৰু তাইক মৰম দিব ধেৰ মোৰ পৰা আপোনালোকলৈ ধেৰ মৰম আৰু শুভেচ্ছা থাকিল আজি ফেঞ্চি বজাৰ আহিছিলোঁ মোৰ অলপ বজাৰ আছিলে লখিমপুৰ যাম গিফ্ট পৰিয়ালৰ মানুহৰ কাৰণে গিফ্টছ লৈ যাব লাগে ভাস্কৰ প্ৰথম যাব চ' ল'লোঁ তাতে আদিবাক লগ পালোঁ চাই থাকিব বাই আৰু এয়া বৰষা বাৰ লগত কিছু ফটো তুলিলোঁ বৰষা বাক মই খুব ভাল পাওঁ আৰু খুব ভালো লাগিল আপোনালোকে ভাল পায়নে কমেণ্টত জনাব মই সকলোবোৰ ভিডিঅ'ও চাওঁ আহি পালোঁ ঘৰ আৰু ঘৰত আহি পাই কেনে মই খালোঁ চিপছ আৰু চকলেট যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই